হেল্ল' ষ্টুডেণ্ট, আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10ৰ কম্পাৰ্টমেণ্টেল এক্সাম 2024 যিসকলে দিব বিচাৰিছা তেওঁলোকৰ কাৰণে লং কুৱেশ্যন কমন দিম। তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চোৱা আৰু ভিডিঅ'টো ভাল লাগি থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা। এতিয়া তোমালোকে লং কুৱেশ্যন পেটাৰ্ণটো চোৱা আৰু চিলেবাছটো ভালদৰে বুজি লোৱা। তাৰপিছত তোমালোকৰ লং কুৱেশ্যন কমনখিনি তোমালোকক দিম, তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থকা। তোমালোকে চোৱা চেপ্টাৰ 1, চেপ্টাৰ 2 আৰু চেপ্টাৰ 3 এই তিনিটা চেপ্টাৰৰ পৰা তোমালোকৰ টোটাল মাৰ্ক ফাইনেল যেটো কম্পাৰ্টমেণ্টেল এক্সাম হ'ব তাত 10 মাৰ্কৰ আহিব আৰু ইয়াৰ পৰা তোমালোকৰ লং কুৱেশ্যন মাত্ৰ এটা আহিব। যিকোনো চেপ্টাৰৰ পৰা দুটা কুৱেশ্যন দিব আৰু সেই দুটাৰ পৰা তোমালোকে যিকোনো এটা লিখিলেই হ'ব। লং কুৱেশ্যন এটা 4 মাৰ্কৰ দিব। পিছৰখিনি চোৱা চেপ্টাৰ 4 আৰু 5 ইয়াত টোটাল মাৰ্ক আছে 8 মাৰ্ক। ইয়াৰ পৰা তোমালোকৰ লং কুৱেশ্যন 4 মাৰ্কৰ বা 5 মাৰ্কৰ দিব পাৰে। এই চেপ্টাৰ দুটাৰ পৰা তোমালোকে ভালদৰে চাই যাবা আৰু মই লং কুৱেশ্যন কমন দিবলৈ চেষ্টা কৰিম। তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চোৱা। এতিয়া পিছৰখিনি চোৱা চেপ্টাৰ 6, 7 ইয়াৰ পৰা তোমালোকৰ টোটাল মাৰ্ক আহিব 7 মাৰ্কৰ আৰু লং কুৱেশ্যন তোমালোকৰ 3 মাৰ্কৰ দিব। এতিয়া পিছৰখিনি চোৱা তোমালোকৰ কিতাপত যিখিনি কবিতা আছে সেই কবিতাৰ পৰা তোমালোকৰ বৰগীত আৰু জিকিৰৰ পৰা তোমালোকৰ টোটাল মাৰ্ক 9 থাকিব আৰু ইয়াৰ পৰা তোমালোকৰ লং কুৱেশ্যন 3 মাৰ্কৰ দিব, ব্যাখ্যা দিব 3 মাৰ্কৰ। তোমালোকে ভালদৰে চাবা। পিছৰ 10, 11 আৰু 12 এই তিনিটা চেপ্টাৰৰ পৰা তোমালোকৰ টোটাল মাৰ্ক থাকিব 9 আৰু লং কুৱেশ্যন দিব তোমালোকৰ এটা, মূল ভাৱ দিব পাৰে, ব্যাখ্যাও দিব পাৰে। ভালদৰে চাবা। এতিয়া তোমালোকে এনসাৰখিনি চাই যোৱা, কমন কুৱেশ্যন এনসাৰখিনি। যিসকল চেনেলত নতুন আহিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা। এতিয়া তোমালোকে কমন কুৱেশ্যনখিনি চাই যোৱা। তোমালোকৰ লং কুৱেশ্যন 3 আৰু 4 5 মাৰ্কৰ আহিব। তোমালোকৰ প্ৰথম কুৱেশ্যনটো চোৱা। সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা। লেখকে সাংস্কৃতিক জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা বুলি কিদৰে ক'ব বিচাৰিছে বুজাই লিখা। এইটো তোমালোকৰ ফাইনেল এক্সাম 2021, 22 আৰু 23 কম্পাৰ্টমেণ্টেল এক্সামত আহিছিল। মই CO দি থৈছোঁ, এইটো কম্পাৰ্টমেণ্টেল এক্সামত আহিছিল 2023 আৰু 03 যিটো দিছোঁ এইটো তোমালোকৰ 2003 আহিছিল এই কুৱেশ্যনটোই। আৰু ইয়াত 2001 আৰু 2002 মিনিং হৈছে 2001ত কৰোণাৰ কাৰণে এক্সাম হোৱা নাছিল, সেইকাৰণে সেম কুৱেশ্যন 2022ত এক্সাম হৈছিল। এতিয়া এনসাৰটো চোৱা। এনসাৰটো হৈছে উক্ত কথাষাৰ হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠ্যৰ পৰা তুলি অনা হৈছে। এটা জাতিৰ সংস্কৃতিৰ মাজত প্ৰতিফলিত হয় সেই জাতিৰ জীৱন প্ৰক্ৰিয়া, ইয়াৰ বিকাশ আৰু প্ৰতিফলন কিদৰে হ'ব পাৰে তাকে উক্ত কথাষাৰৰ জৰিয়তে বুজোৱা হৈছে। পিছৰ পেৰাগ্ৰাফটো চোৱা। সভ্যতাৰ বুকুত আচুৰ মাৰি সংস্কৃতিয়ে আহৰণ কৰে, সংস্কৃতিয়ে বহন কৰে এটা জাতিৰ আচাৰ ব্যৱহাৰ, সাজ পোছাক, আহাৰ বাসস্থান, ভাষা সাহিত্য আদি উপাদানসমূহ। সংস্কৃতিক জাতিৰ দাপোনস্বৰূপ হিচাপে গণ্য কৰা হয়। সংস্কৃতিয়ে এটা জাতিৰ সকলো উপাদানৰ প্ৰতিফলন ঘটায়। কোনো জাতি বা সমাজৰ বিষয়ে জানিবলৈ হলে তাৰ সংস্কৃতিৰ বিষয়ে আগত জ্ঞান আহৰণ কৰিব লাগিব। উদাহৰণস্বৰূপে আৰ্য জাতিৰ বিষয়ে জানিবলৈ হলে আমি বৈদিক সংস্কৃতিৰ বিষয়ে জানিব লাগিব। সেয়ে কোৱা হয় যে সংস্কৃতিকে কোনো জাতি বা সমাজ এখনৰ জাতীয় জীৱনৰ প্ৰতিফলন ঘটায়। এইখিনি আছিল তোমালোকৰ প্ৰথম কুৱেশ্যনৰ এনসাৰটো। এতিয়া পিছৰ কমন কুৱেশ্যনটো চোৱা। কুৱেশ্যনটো ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু, কথাষাৰৰ তাৎপৰ্য বুজাই লিখা। এইটো তোমালোকৰ ফাইনেল এক্সাম 2022, 2016, 2004, 2007 আৰু 2009 আৰু 19ত আহিছিলে। এইটো তোমালোকৰ কুৱেশ্যন 4 মাৰ্কৰ আহিব পাৰে, 5 মাৰ্কৰো আহিব পাৰে। এতিয়া এনসাৰটো চোৱা। ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। আৰ্য অনাৰ্য মোগল দ্ৰাবিড়ী এনে তৰহৰ বিভিন্ন সুত উপসুত লগ লাগি ভাৰতীয় সংস্কৃতি গঢ় লৈ উঠিছে। ইয়াৰ উপৰিও অতীজৰে পৰা গ্ৰীক, শুক, হুন আদি নানা জাতিৰ চামে চামে ভাৰত ভূমিলৈ আহিছিল আৰু ইয়াত নিজাকৈ বাসভূমি বাছি লৈছিল। এইখিনি লিখাৰ পিছত তোমালোকে প্ৰথম কুৱেশ্যনৰ যিটো দ্বিতীয় পেৰাগ্ৰাফটো আছে সেইখিনি লিখি দিবা।
তেনেহলে এইটো কিশনৰ এনসাৰটো সম্পূৰ্ণ হৈ যাব। এইটো চোৱা, ইয়াৰ পৰা লিখিবা তোমালোকে সভ্যতাৰ বুকুত আচুৰ মাৰি, ইয়াৰ পৰা তোমালোকে এই পেৰাগ্ৰাফটো লিখিবা। চোৱা, প্ৰথম যেটো কিশন আছে এইখিনি লিখিবা। এতিয়া তোমালোকে পিছৰ কিশনটো চোৱা। কিশন 3 টো চোৱা। এজন উদ্যোগী হবলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষক গৰাকীয়ে কিয় কৈছে বুজাই লিখা। এইটো তোমালোকৰ কম্পাৰ্টমেণ্টেলৰ বাবে ইম্পৰ্টেন্ট আছে, তোমালোকে চোৱা। 4 মাৰ্কৰ কিশনটো আহিব। এনসাৰটো হৈছে এজন উদ্যোগী হবলৈ যোৱাটো চাইকেল চলাবলৈ শিকা প্ৰচেষ্টাৰ লগত শিক্ষক গৰাকীয়ে তুলনা কৰিছে, কাৰণ মানুহে চাইকেল চলাবলৈ শিকোতে প্ৰথমতে তলত ওলমি চাইকেল শিকা আৰম্ভ কৰে। বহুতৰে চাইকেলৰ পৰা পৰি হাত ভৰিৰ ছাল বাকলি এৰাই যায়, কাৰোবাৰ হয়তো হাত ভৰি ভাঙি যায়। এইবোৰৰ বয়ত পুনৰ শিকিবলৈ যিসকলে চেষ্টা নকৰে তেওঁলোকে আৰু জীৱনত কেতিয়াও চাইকেল চলাব নোৱাৰে। ছাল বাকলি এৰুৱাৰ পাছতে যিসকলে চেষ্টা কৰি যায় তেওঁলোকেহে চাইকেল চলাব পাৰে। প্ৰথমতে হাফ পেটেল, তাৰ পিছত জাপ মাৰি ওপৰত উঠি ফুল পেটেল মাৰি লাহে লাহে প্ৰতিযোগিতাত অংশ লোৱাত অৱতীৰ্ণ হয়। যিকোনো কাম এবাৰত বিফল হৈ এৰি নিদি লাগি থাকিলে এদিন সফল উদ্যোগী নিশ্চয় হ'ব পাৰিবা। সেয়ে কোৱা হয় যে চেষ্টাৰ অসাধ্য একোৱেই নাই। এতিয়া পিছৰ কিশনটো চোৱা। ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা। এইটো তোমালোকৰ ফাইনেল এক্সাম 20 আৰু 22ত আহিছিল। এইটোৰ কিশন আৰু এটা দিব পাৰে। ইণ্টাৰনেটৰ তিতামিঠা গল্পটোৰ নামাকৰণৰ সাৰ্থকতা বিচাৰ কৰা। এতিয়া তোমালোকে এনসাৰটো চোৱা। সকলো বস্তুৰে ভাল দিশৰ লগতে বেয়া দিশ আছে, সেইদৰে ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। কথাষাৰৰ বক্তা হ'ল শাবানা বাইদেউ। পৃথিৱীৰ সকলো বস্তুৰে ভাল বেয়া দুটা দিশ থকাৰ দৰে বিজ্ঞানৰ চমৎকাৰী অৱদান ইণ্টাৰনেটৰো ভাল বেয়া দুয়োটা দিশ আছে। ইণ্টাৰনেটৰ মিঠা সুবিধাসমূহে মানৱ সভ্যতাক উন্নতিৰ জখলাত ত্বৰিত গতিৰে আগবঢ়াই নিছে। ইণ্টাৰনেটৰ মিঠা সুবিধাসমূহ হৈছে পইণ্ট 1, ইণ্টাৰনেটৰ জৰিয়তে আমি বহুতো নজনা কথা জানিব পাৰি। লগতে ঘৰতে বহি অতি কম সময়ৰ ভিতৰতে দেশ বিদেশৰ বাতৰি লাভ কৰিব পাৰি। এতিয়া পিছৰ পইণ্টটো চোৱা। পইণ্ট 2, বহুতো শৈক্ষিক কাৰ্যকলাপৰ লগতে নীতি শিক্ষা পাব পৰা চিনেমা, চিৰযুগমীয়া গান, খেল ধেমালি আদি উপভোগ কৰিব পাৰি ইণ্টাৰনেটৰ জৰিয়তে। পিছৰ খিনি চোৱা। ইণ্টাৰনেটৰ অসুবিধাসমূহ হৈছে ইণ্টাৰনেটৰ প্ৰতি অত্যাধিক আসক্তিয়ে ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰ প্ৰতি মনোযোগ কমাই আনিছে। পিছৰ পইণ্টটো চোৱা। ইণ্টাৰনেটৰ কিছু ভুৱা বাতৰিয়ে আমাৰ সমাজত ভয়ানক সমস্যাৰ সৃষ্টি কৰিছে। ইণ্টাৰনেটৰ তিতামিঠা কাহিনীটোৰ জৰিয়তে লেখিকাই ইণ্টাৰনেটৰ ভাল দিশবোৰৰ সমান্তৰালকৈ ইয়াৰ কুব্যৱহাৰৰ দিশটোকো সুন্দৰকৈ উকনিয়াই ছাত্ৰ সমাজক সচেতন কৰাৰ প্ৰয়াস কৰিছে। এতিয়া পিছৰ কিশনটো চোৱা। কিশন 5, অজন্তা গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া। এইটো তোমালোকৰ ফাইনেল এক্সাম 2020ত আহিছিল, ইম্পৰ্টেন্ট আছে। এনসাৰটো চোৱা। ভাৰতীয় সংস্কৃতিৰ এক উল্লেখযোগ্য দিশ হ'ল অজন্তা গুহাৰ শিল্পকলা। অজন্তাৰ শিল্পকলাৰ এটি মূল উদ্দেশ্য হ'ল চিত্ৰশিল্প। এই চিত্ৰবোৰে ভাৰতীয়
সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা সোঁৱৰাই দিয়ে। অজন্তাৰ ছবিবোৰত মূলতঃ দুটা ভাৱ বস্তু প্ৰকাশ পাইছে, এটা হ'ল সন্ন্যাস জীৱন আৰু এটা হ'ল সমূহীয়া জীৱন। দুয়োবিধ ছবি একেলগে অংকন কৰা হৈছে। প্ৰথমটোত আছে দয়া, ধ্যান আৰু মৌনতা। দ্বিতীয়টোত আছে শক্তি, খ্যাতি, প্ৰেম আৰু যৌৱন। ভাৱ বস্তুৰ ফালৰ পৰা দুয়োবিধতে দুখন সমূহীয়া জগত প্ৰতিফলিত হৈছে যদিও এই জগত দুখন পৃথকভাৱে অংকিত হোৱা নাই। প্ৰাক মুছলিম যুগৰ জীৱন প্ৰাচুৰ্যৰ কথাও অজন্তাৰ চিত্ৰসমূহত আছে। পুৰুষ, মহিলা, শিশু বিভিন্ন ভংগীমাত সকলোবোৰ একে ঠাইতে অংকিত হৈছে। শিল্পীৰ শিল্পজগত আৰু বাস্তৱ জীৱনৰ এক সুন্দৰ সমন্বয় স্থাপিত হৈছে। এই অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ। এইখিনি আছিল তোমালোকৰ কুৱেশ্যন 5ৰ এনচাৰটো। এতিয়া তোমালোকে কুৱেশ্যন 6ৰ এনচাৰটো চোৱা। কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিক্ষক-শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল? এইটো তোমালোকৰ ফাইনেল এক্সাম 2020 আৰু 2023ত আহিছিল। এতিয়া তোমালোকে এনচাৰটো চোৱা। অৰণ্য ভ্ৰমণ সামৰি উভতনি যাত্ৰাৰ বাবে সাজু হোৱা স্কুলৰ দলটোৰ পৰা দলপতি হাজৰিকা ছাৰে জানিব বিচাৰিলে অৰণ্যলৈ আহি সিহঁতে কি কি বিষয় শিক্ষা লাভ কৰিলে? কিছু সময় মৌনতাৰ অন্তত এজন এজনকৈ ছাত্ৰ-ছাত্ৰীসকলে কৈ গ'ল সিহঁতে অৰণ্যলৈ আহি লাভ কৰা শিকনিবোৰৰ বিষয়ে। সেইবোৰ তলত দিয়া ধৰণৰ। পইণ্ট 1টো চোৱা। নিজে কৰিব পৰা কামসমূহ আনে কৰি দিব বুলি বাট চাই নাথাকি নিজে কৰিব লাগে। পিছৰ পইণ্টটো চোৱা। বনৰ জীৱ-জন্তু আৰু মানুহৰ বন্ধু গছ নাথাকিলে কোনো জীয়াই থাকিব নোৱাৰে। পিছৰ পইণ্টটো চোৱা। ল'ৰা-ছোৱালী সকলো দিশতে সমান। পিছৰ পইণ্টটো চোৱা। আত্মৰক্ষা কৰিব নাজানিলে কোনো কাম লৈ আগবাঢ়ি যোৱাটো মূৰ্খামিৰ পৰিচয়ক। পিছৰ পইণ্টটো চোৱা। দলীয় যিকোনো কামত অনুশাসন শৃংখলা মানি চলাটো অত্যন্ত প্ৰয়োজন। এতিয়া তোমালোকে পিছৰ কুৱেশ্যনটো চোৱা। কুৱেশ্যন 7। কাজিৰঙালৈ যাবলৈ ওলাওতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল? এইটো তোমালোকৰ কম্পাৰ্টমেণ্টেলৰ কাৰণে ইম্পৰ্টেণ্ট আছে, চাই যাবা। এতিয়া তোমালোকে এনচাৰটো চোৱা। এনচাৰটো হৈছে পাহি আৰু পলম স্কুলৰ পৰা গৰমৰ বন্ধত যাবলগীয়া কাজিৰঙা অভয়াৰণ্য ভ্ৰমণলৈ যাবলৈ সাজু হৈছিল। প্ৰয়োজনীয় সকলো সামগ্ৰী বেগত গোটাই লৈ নিৰ্দিষ্ট দিনত পুৱাতে দুয়ো যাব ওলাল। মাক দেউতাকে সিহঁতক আগবঢ়াবলৈ লৈ কেতবোৰ উপদেশ দিলে। দেউতাকে শিক্ষকৰ লগ নেৰিবলৈ আৰু শিক্ষকৰ কথা মানি চলিবলৈ দুয়োকে পৰামৰ্শ দিলে। পৃথিৱী বিখ্যাত অভয়াৰণ্য কাজিৰঙালৈ গৈ নতুন কথাবোৰ শিকিবলৈ মাকে ক'লে, কিয়নো অৰণ্যৰ পৰা শিকিবলৈ বহু কথাই আছে। লগতে নিজৰ সা-সামগ্ৰীবোৰো চম্ভালিবলৈ মাকে পৰামৰ্শ দিলে। এইখিনি আছিল এইটো কুৱেশ্যনৰ এনচাৰ। এতিয়া তোমালোকে পিছৰ কুৱেশ্যনটো চোৱা। কুৱেশ্যন 8, বৈষ্ণৱৰ চহৰৰ এটি বিৱৰণ দিয়া। এইটো তোমালোকৰ ফাইনেল এক্সাম 2023ত আহিছিল, 3 মাৰ্কৰ। এতিয়া তোমালোকে এনচাৰটো চোৱা। বৈষ্ণৱৰ চহৰ পাৰস্য উপসাগৰৰ পাৰত অৱস্থিত। ইৰাণৰ সৰু চহৰ। সৰু চহৰ হ'লেও কিন্তু বৈষ্ণৱৰৰ ৰাস্তা-ঘাট অতি সুপৰিকল্পিত আৰু যথেষ্ট পৰিষ্কাৰ পৰিচ্ছন্ন। চহৰৰ ৰাস্তাবোৰৰ চাৰি শাখাযুক্ত আৰু মাজত ডিভাইডাৰ থকা। বৈষ্ণৱৰৰ নগৰ পৰিকল্পনা
অতি সুন্দৰ। প্ৰতিটো ঘৰ সুৰক্ষিতভাৱে ওখ ওখ দেৱালেৰে আৱৰা আৰু আৱাসিক অঞ্চলৰ ঘৰবোৰ 2 বা 3 মহলীয়া। চহৰখনৰ মহিলাসকলৰ সাজ-পোছাকসমূহ আধুনিক আৰু সকলো মহিলা তাত বোৰখা পৰিধান নকৰে। তদুপৰি বৈশ্যাবাৰত এটা অতি গুৰুত্বপূৰ্ণ বিমানবন্দৰ আছে, যিটো ইৰাণৰ এটা সামৰিক ঘাটি। এইখিনি আছিল এইটোৰ এনসাৰ 3 মাৰ্কৰ কাৰণে। এতিয়া তোমালোকে পিছৰ কুৱেশ্যনটো চোৱা। কুৱেশ্যন 9, ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ বিৱৰণ দিয়া। এইটো কম্পাৰ্টমেণ্টেলৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে চাই যাবা। এতিয়া এনসাৰটো চোৱা। এনসাৰটো হৈছে বসন্তৰ মনোৰম দিনৰ আৰম্ভণিতে ইৰাণীসকলে তেওঁলোকৰ নৱবৰ্ষ নৰোজ উদযাপন কৰে। 2 সপ্তাহ জুৰি উদযাপন কৰা এই উৎসৱ আৰম্ভ হয় বসন্তৰ প্ৰথম দিনটোত, যেতিয়া সূৰ্যই বিষুৱ ৰেখা অতিক্ৰম কৰে, মাৰ্চ মাহৰ 20-22 তাৰিখৰ ভিতৰত। এই সময়ত চহৰৰ স্কুল, কলেজ, হোটেল, চৰকাৰী কাৰ্যালয় আদিত শিবিৰ স্থাপন কৰা হয়, যাতে ইৰাণীসকলে ভালদৰে নৱবৰ্ষ উৎসৱ উদযাপন কৰিব পাৰে। বছৰৰ শেষৰ বুধবাৰে ৰাজহুৱা স্থানত মেজি জ্বলাই জুইৰ ওপৰেৰে পাৰ হৈ প্ৰাৰ্থনা কৰে আৰু জুইৰ পোহৰত কাঁহী-বাতি জ্বলাই তথা মানুহৰ ঘৰে ঘৰে গৈ আতিথ্য গ্ৰহণ কৰে। এইদৰে ইৰাণীসকলে ধুমধামেৰে নৱবৰ্ষক আদৰণি লয়। এতিয়া তোমালোকে কবিতাৰ কুৱেশ্যন কেইটা চোৱা। বৰগীতৰ পৰা তোমালোকে শিকিবা বৰগীতৰ মূল ভাৱ লিখা। এইটো কুৱেশ্যন শিকিবা, এইটো ভেৰি ইম্পৰ্টেণ্ট আছে। তোমালোকে ব্যাখ্যা আহিলে 4 মাৰ্কৰ পৰা যিকোনো ব্যাখ্যা আহিলে তোমালোকে ব্যাখ্যাৰ প্ৰথমখিনিতো লিখিব পাৰিবা। উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ কবিতাৰ পৰা তুলি অনা হৈছে। এইখিনি লিখাৰ পিছত এই ব্যাখ্যা কি বুজাইছে 2 শাৰী বৰ্ণনা কৰিবা। তাৰপিছত যিটো মূল ভাৱ আছে মূল ভাৱটো তলত লিখি দিবা, তোমালোকৰ ব্যাখ্যা কমপ্লিট হৈ যাব। যিকোনো 3টা ব্যাখ্যাৰ পৰা এটা আহিলেই তোমালোকে এনেকুৱা লিখিলেও এনসাৰটো কাৰেক্ট হ'ব। এতিয়া তোমালোকে পিছৰটো চোৱা। ইয়াতো চোৱা, তোমালোকৰ জিকেৰ কবিতাটোৰ পৰা তোমালোকে ব্যাখ্যা শিকিবা। পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খুদাৰ ৰচুল লুকাই আছে মমিনৰ আঁৰত। তোমালোকে ব্যাখ্যা লিখাৰ নিয়ম তোমালোকে নিশ্চয় জনা। তোমালোকে লিখিবা উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে। তাৰপিছত এই ব্যাখ্যাটোৱে কি বুজাইছে 2 শাৰী বৰ্ণনা কৰি তাৰপিছত তোমালোকে যিটো এইটো কবিতাৰ পৰা তোমালোকে বুজিছা সেইখিনি লিখি দিলেই ব্যাখ্যা কমপ্লিট হ'ব। ইয়াৰ পৰা যিকোনো ব্যাখ্যা আহিলে এনেকুৱা লিখিলেও তোমালোকৰ এনসাৰটো কাৰেক্ট হ'ব। এতিয়া পিছৰটো এইটো কবিতাৰ প্ৰশস্তি কবিতা যিটো আছে এইটো কবিতাৰ বেলেগ একো শিকিব নালাগে। এইটোৰ পৰা তোমালোকে খালি মূল ভাৱটো শিকিবা, এইটোই ইম্পৰ্টেণ্ট আছে। মই অসমীয়াৰ পৰা তোমালোকক একো দিয়া নাই, কাৰণ মই অসমীয়াত তোমালোকৰ 24ত আহিছে, 2024ত আহি গৈছে ইয়াৰ পৰা, সেইকাৰণে এইটোৰ পৰা আৰু একো দিয়া নাই। এতিয়া পিছৰ কবিতাটো চোৱা। ইয়াত চোৱা দৃশ্যান্তৰ যিটো কবিতা আছে এইটোৰ পৰা তোমালোকে মূল ভাৱটো শিকিবা আৰু তোমালোকৰ ব্যাখ্যা আহিলে মই আগত যিটো কৈছিলো সেই নিয়মত তোমালোকে লিখি দিবা, হৈ যাব। আৰু ইয়াৰ পৰা তোমালোকৰ কবিৰ পৰিচয় যিটো বা কবিগৰাকীৰ এটি শ্ৰমিক পৰিচয় দিয়া 7 নম্বৰ কুৱেশ্যনটো তোমালোকে ব্যাখ্যা মূল ভাৱটো শিকিলে এইটো লিখিব পাৰিবা। এতিয়া তোমালোকৰ ইমানখিনি আছিল আজিৰ ভিডিঅ'ত দিবলগীয়া কমন লং কুৱেশ্যন এনসাৰখিনি। তোমালোকৰ ভিডিঅ'টো ভাল লাগি থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা। যিসকলৰ PDF লিংক লাগে কুৱেশ্যন পেপাৰৰ তোমালোকে ডেছক্ৰিপশ্যন দিয়া হোৱাটছআপ গ্ৰুপত জইন হৈ যোৱা, তাৰ পৰা তোমালোকে PDF খিনি ডাউনলোড কৰি ল'ব পাৰিবা।